তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকৰ সকলোৰে ভালে আছে আৰু মোৰো ভালে আছে। আৰু আপোনালোকৰ মাজত আজি এখন লৈ আহিছোঁ ইণ্ডিগো ECS বহুত কম দামত। আপোনালোকে চাই লওক এবাৰ, গোটেই ভিডিঅ'টো চাই লওক কেনেকুৱা আছে গাড়ীখন। তাৰপিছত আপোনালোকে বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে ইণ্ডিগো ECS। ইণ্ডিগো ECS আপোনালোকক মই নাম্বাৰটো কৰিছোঁ AS01FV6162 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। আৰু টায়াৰৰ কণ্ডিশ্যন ক'ব গ'লে আপোনাৰ ইয়াত দেখিছোঁ নহয়, গোটেইকেইটা 90% টায়াৰ পাব আপুনি, 4টা টায়াৰে 90% অ'কে আছে। আৰু আপোনালোকক পিছফালৰ পৰা লুকটো দেখাই দিছোঁ মই, পিছফালৰ লুকটো চাব পাৰে, চব ধুনীয়া হৈ আছে। এতিয়া আপোনাক মই ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক, বহুত ধুনীয়া হৈ আছে। ছিট কভাৰৰ পৰা ধৰি, ছিট কভাৰ নতুন লগোৱা আছে। আৰু আগফালে আপোনালোকক দেখাইছোঁ ডেছবৰ্ড আপোনালোকে চাব পাৰে, ক'তো একো আপুনি অকণমানো মানে প্ৰব্লেম নাপায়। ইঞ্জিনৰ চাউণ্ডৰ পৰা ধৰি মজা হৈ আছে, চব গুড কণ্ডিশ্যন হৈ আছে। আৰু আপোনালোকক মই ইঞ্জিনৰ বনেটটো খুলি দেখাই আছোঁ, আপোনালোকক চাই থাকক। কণ্ডিশ্যন চাব পাৰে, মজা হৈ আছে ইঞ্জিন। আপোনালোকে যে এখন ল'ব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম। আৰু আপোনালোকে যে এখন লয় একদম কমত মিলাই দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব আপোনাৰ 1 লাখৰ ভিতৰত, মানে ইমানটো কৰিছোঁ। বাকীকণ আপোনাক মই কল কৰিব মোক বা কমেণ্ট কৰিব, মই ভালকৈ বুজাই দিম আপোনালোকক। গাড়ী কণ্ডিশ্যন A1 হৈ আছে, যোনে লয় একদম ভাল পাব। আৰু মোক তেন্তে কণ্টেক্ট কৰিব। আৰু ভিডিঅ' আহি থাকিব এনেকুৱা ধৰণৰ ভিডিঅ', সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব। টাটা বাই।